जिंदाबाद 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 माधव छेत्री जिंदाबाद 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 डॉक्टर सोमी जिंदाबाद 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 कोशन वर्मा जिंदाबाद 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 अफजल हुसैन तालुकदार जिंदाबाद जिंदाबाद मदाती प्राइमारी हिसाबे आमार 70 जनतকৈ অধিক আৰু দেবিতলা হিসাবে প্ৰায় আমাৰ 30 जनतকৈ অধিক বিশেষকৈ বিপিএফ ৰাজনৈতিক দলৰ পৰা সেই দলৰ সাপোৰ্টাৰ্স কৰ্মীসকলে আমাৰ দলৰ নীতি আদৰ্শ ভাল পাই আমাৰ দলত যোগদান কৰিছে। এটা কথা আজি ক'ব লাগিব যে আমাৰ ইউপিপিএল দলৰ পৰ্বতজোৰা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰাৰ লগে লগে পৰ্বতজোৰা অঞ্চলত বিভিন্ন ৰাজনৈতিক দলৰ পৰা আমাৰ দললৈ মানে আহাৰ বাবে বা প্ৰত্যেক দিনে আমাৰ দলত যোগদান কৰি আছে। কাৰণ আমাৰ প্ৰাৰ্থীজনৰ যি এটা ভাৱমূৰ্তি তেখেত যে সহজ সৰল এজন ব্যক্তি তেখেত যে ৰাইজৰ হৈ কাম কৰিব পাৰিব সকলো শ্ৰেণীৰ ৰাইজে তেখেতক আঁকোৱালি লৈছে আৰু সকলোৱে বিচাৰিছে তেখেতৰ নিচিনা এজন সহজ সৰল ব্যক্তিক পৰ্বতজোৰাক 5 বছৰৰ বাবে সেৱা কৰা এটা সুযোগ দিব লাগে। আৰু তেখেত নিশ্চয় এই অঞ্চলত আগুৱাই লৈ যাব পাৰিব। সকলো জাতি জনগোষ্ঠীয়ে বসবাস কৰা এই পৰ্বতজোৰা অঞ্চলখন সকলো জাতি জনগোষ্ঠী যি লৈ তেখেতে আগবাঢ়ি যাব পাৰিব। পৰ্বতজোৰা অঞ্চলত যথেষ্ট সমস্যা আছে, এই সমস্যাবিলাকো তেখেতে গুৰুত্ব দি নিশ্চয় আগন্তুক দিনত কাম কৰি যাব। কিন্তু তেখেতে ৰাইজৰ তেখেতৰ প্ৰতি আস্থা আছে, বিশ্বাস আছে। আৰু আমাৰো এটা আমি যিখিনি অনুভৱ কৰিবলৈ পাইছো প্ৰত্যেকটো ৰাজনৈতিক দলৰ পৰা পোৱাতেও বিজেপি দলৰ পৰা বহু কেইজন আমাৰ বিপিএফ দলৰ পৰা কাজিগাঁৱৰ প্ৰাইমাৰীৰ তো আমাৰ বহুত কেইজন ব্যক্তিয়ে নেতা কৰ্মীসকলে যোগদান কৰিছে আৰু এইটো অবিৰতভাৱে আজি ৰাতিটো আমাৰ এটা ডাঙৰ এটা যোগদান কাৰ্যসূচী আছে। আৰু আমি আশা কৰিছো পৰ্বতজোৰাৰ প্ৰতিটো প্ৰাইমাৰী প্ৰতিটো গাঁৱৰ পৰা তেখেতক গ্ৰহণ কৰি আছে, আঁকোৱালি লৈ আছে। আৰু প্ৰশান্ত কুমাৰ ব্ৰহ্ম ইউপিপিএলৰ প্ৰাৰ্থী তেখেত যে বিজয়ী হ'ব এইটো নিশ্চিত।